So hello guys, আজি মই আপোনালোকৰ এটা নতুন ভিডিও লৈ আহিছো। আজিৰ ভিডিওটো মই আপোনালোকক কৈ দিম ইউটিউবৰ এটা নতুন আপডেট আহিছে। ইউটিউব নতুন আপডেটটো আহিছে যি আপোনাৰ একদম বঢ়িয়া আপডেট আহিছে। এই আপডেটটোত আপোনাৰ অলপ হেল্প কৰি দিব। এই আপডেটটোত আপোনাৰ 1k সাবস্ক্রাইব আৰু 4000 ঘন্টা কমপ্লিট আপোনাৰ একদম বেছি সময় নালাগে। এই আপডেটটো যে আনিছে ইউটিউবে আপোনাৰ ভিডিওত ভিউ আহিলে আপোনাৰ সাবস্ক্রাইব বাঢ়িব আৰু আপোনাৰ মনিটাইজেশন অন হোৱাৰ কাৰণে প্ৰথমে কমপ্লিট হ'ব। এতিয়া যেটো আপডেট আনিছে ইউটিউবে এই আপডেটটো মই আপোনাক কৈ আছো। এই আপডেটটো হৈছে আপোনাৰ যদি 1k সাবস্ক্রাইব বা মনিটাইজেশন অন হোৱাৰ কাৰণে 4000 ঘন্টা লাগে হেইটো যদি কমপ্লিট হোৱা নাই তথাপি আপোনাৰ ভিডিওটোত এড চলিব। এড তাৰ মানে বুজি পাইছে এড ব্ৰাডাৰ্সটো চলিব। এড ব্ৰাডাৰ্সটো চলিলে আপোনাৰ মানুহে ভাবিব যে আপোনাৰ চেনেলটো মনিটাইজেশন অন কৰা আছে। আপুনি অলপ ডাঙৰ ইউটিউবাৰ আপোনাৰ ভিডিওটো ভালদৰে চাব মানুহে চাই পেলে আপোনাৰ সাবস্ক্রাইব কৰিব আৰু আপোনাৰ ওয়াচ টাইমটো বাঢ়িব। ভিডিওটো চালে তো ওয়াচ টাইম বাঢ়িব। এই আপোনাৰ ইনকামটো হ'ব। আপোনাৰ যদি 4000 ঘন্টা বা 1000 সাবস্ক্রাইব কমপ্লিট হোৱা নাই তথাপিও আপোনাৰ ইনকামটো হ'ব। কিন্তু এই ইনকামৰ টকাখিনি যেখিনি এড আপোনাৰ ভিডিওটো চলি আছে সেই টকাখিনি আপুনি নাপায় কিন্তু ইউটিউবে পাই যাব। সেই টকাখিনি যেখিনি আপোনাৰ ভিডিওটোত এডস চলাব সেই এডখিনি আপোনাৰ ইউটিউবে লৈ ল'ব। ইউটিউবে লৈ লও আপোনাৰ লাভ আছে কিয়নো আপোনাৰ ভিডিওটোত যেতিয়া এড চলিব যেতিয়া মানুহে ভাবিব এটো ডাঙৰ ইউটিউবাৰ তো ইউটিউবটো পুৰণা ইউটিউবাৰটো আপোনাক ভিডিওটো চাবই। মানুহে আজিকালি ডাঙৰ মানুহে এই হেল্প কৰে। আপোনাৰ যদি সৰু মানুহ আছে আপোনাক কেতিয়াও হেল্প নকৰে। আপোনাৰ ইউটিউবটোত আপোনাৰ যদি ডাঙৰ হয় তেনেহলে আপোনাক হেল্প কৰিব নিশ্চয় কৰিব। এতিয়া চাওক মোৰ ভিডিওটোত এড চলে যিকোনো ভিডিওত এড চলে কিন্তু মোৰ ভিডিওটো এতিয়াও মোৰ চেনেলটো এতিয়াও মনিটাইজেশন অন হোৱা নাই। আপোনাৰটো এড চলিব। আপুনি ভিডিওটো আপোনাৰ বন্ধুৰ বা আপোনাৰ ঘৰৰ মোবাইলে দি আপুনি চাব পাৰে চাব আপুনি একদম ভিডিওটো প্ৰথমবাৰৰ পৰা শেষলৈ চাই থাকিব লাগিব। যদি আপোনাৰটো নচলে তেনেহলে আপুনি গাইডলাইন মতে ভিডিওটো বনাওক। আপুনি অলপ বেলেগৰ ভিডিওটো কপি নকৰি পেলাই নিজৰ কন্টেন্ট দি বনাওক। আপোনাৰ ভিডিওটো এড চলিব। আপোনাৰ ইউটিউব ইনকাম হ'ব। আপুনি এতিয়াই গৈ আপুনি কামটো কৰক আৰু আপুনি চাওক ইউটিউবৰ নিউ আপডেটটো। আৰু যদি মোৰ চেনেলটো তেতিয়াও নতুন হৈ থাকে তেনেহলে মোৰ চেনেলটো সাবস্ক্রাইব কৰিব। সাবস্ক্রাইব কৰি পেলাই বেল আইকনটো অন কৰি দিও। যেতিয়া মই ভিডিও আপলোড কৰিম আপুনি সকলো লগত পাই যাব। আজি কাৰণে এইখিনি আছিলে মই আপোনালোকক এই আপডেটখিনি কৈ দিলো অলপ। আজিৰ কাৰণে বাই বেলেগ এদিন দেখা হ'ব।